মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ মই কুম কুম পৰাশৰ ডেকা আজি মোৰ আকৌ এটি প্ৰগ্ৰাম আছে ক'ত বাছনাঘাটৰ মাৰুতি সুজুকি ডিলাৰত তাত মানে আজি এখন নতুনকৈ ছুইফ্ট কাৰ লঞ্চ কৰিব আৰু তাত মোক এটি নৃত্য প্ৰদৰ্শন কৰিবলৈ মাতিছে প্ৰগ্ৰাম আছে 4টা বজাত আৰু উপস্থিত হ'ব লাগিব 3টা আৰু 3:30টাৰ মাজত চ' মই এতিয়া সোনকালে ওলাওঁ এতিয়া 2টা বাজিছে নহ'লে মোৰ বহুত দেৰি হৈ যাব কাৰণ এইবাৰ আই মেকআপ কৰোঁতে বহুত সময় লাগে ব'লক এণ্ড নাও আই উইল ডু আ ট্ৰানজিশ্যন তাৰা মেকআপে হ'ল কাপোৰখিনি থাকিলে দিয়ক আকৌ এবাৰ কৰিম 1 2 3 এতিয়াহে মোৰ সম্পূৰ্ণ ওলাই হৈ গ'ল আৰু আজি ড্ৰেছযোৰ কিন্তু দেখিবলৈ ভাল লাগিছে দেই আমি এতিয়া যাম আৰু অলপ পিছত 4টামান বজাত তেওঁলোকে গাড়ী পঠিয়াই দিব মানে গাড়ীৰ আয়োজন তেওঁলোকে কৰি দিছে চ' মানে বিয়াত ভাল লাগিছে যোৱাৰ আগতে কিবা এটা খাই লওঁ মানে ৰাতিপুৱাই ভাত খোৱা যে একো খোৱাই নাই এতিয়ালৈ সেইকাৰণে মই গাখীৰ দিছে খেজুৰ দিছে আৰু কিচমিচ দিছে আৰু লগতে বাদামো দিছে কাজু বাদাম আমাৰ গাড়ী আহি গ'ল পাপা আৰু পাপাক দেখিছোঁ পাপা মোতকৈ আগত ওলাই গ'লগৈ সেইকাৰণে মই দৌৰি গৈছোঁ দৌৰ আমাৰ গাড়ী আহি গ'ল পাপা একদম ওলাই সাজি কৰি আহিছে লগতে ময়ো সাজি কৰি আহিছোঁ আৰু পাপাকে মোক নিবলৈ আহি গ'ল এখন ৰঙা গাড়ীয়ে একদম বেলেগ ফিলিং দেই প্ৰথমবাৰ জীৱনত কোনোবা এনেকৈ লৈ যাব ওলাইছে আমি পাই গ'লোঁ হিয়াৰ মটৰ্ছ আৰু চাওক একদম ওপৰত লিখা হৈছে মাৰুতি সুজুকি এৰেনা এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াতে লিখা হৈ আছে দি এপিক নিউ ছুইফ্ট আৰু আপোনালোকে দেখিব পাইছে কি ফেচিলিটিজ আছে এইখনেই হৈছে সেই গাড়ীখন এতিয়া আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'বলৈ ওলাইছে আৰু তাৰপিছতে তেওঁলোকে এখন গামোচাৰে সন্মান জনালে প্ৰগ্ৰামটো ধুনীয়াকৈ গ'ল কিন্তু এতিয়া মোৰ বহুত গৰমো লাগিছে আৰু ভাগৰো লাগিছে এইগৰাকী ব্যক্তি হৈছে জ্যোতিপ্ৰসাদ নাথ আৰু তেওঁকো আজি গীত গাবলৈ মাতিছে দাদাজনে কিন্তু বিৰাট ধুনীয়া গান গালে দেই এতিয়া হৈছে সম্বৰ্ধনা জনোৱা সময় আৰু আমাৰ পাপাকো সম্বৰ্ধনা জনালে পাপাই কৈছে পাপাৰ বোলে বিৰাট লাজ লাগিছিল সেইখিনি সময়ত এতিয়া গাড়ীখন লঞ্চ কৰিবলৈ ওলাইছে কেক কাটিং হৈ গৈছে আমাক তেওঁলোকে গাড়ী এৰি আমাক ইয়াত থৈ গ'লহি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু তেওঁলোকে চাৰ্টিফিকেট এখন দিছে আৰু এটা গিফ্ট দিছে আৰু লগতে লাঞ্চ পেকেটো দিছে লাঞ্চ পেকেট কেনেকৈ ধুনীয়া লাগিছে দেই বাছনাঘাটত অৱস্থিত মটৰ্ছৰ কৰ্মকাৰীসকললৈ মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে পাপাক এখন গামোচাৰে সন্মান জনাইছিলে আৰু মোক এইখনেৰে আৰু লগতে এটা মাননি এটা দিছে আৰু লগতে চাৰ্টিফিকেট এখন আৰু লগতে সৰু গিফ্ট এটা দিছে মটৰ্ছৰ ফালৰ পৰা এই স্মাৰ্ট কাপটো দিছে মোৰ মানে এটা বটলৰ জৰুৰী হৈ আছিলে এতিয়া ভগৱানে মিলাই দিলে আৰু এই প্ৰগ্ৰামটোৰ কথা মই দুগৰাকী ব্যক্তিৰ দ্বাৰাহে গম পাইছোঁ সেই দুগৰাকী ব্যক্তি হৈছে আমাৰ শংকৰী সংগীত বিদ্যালয়ৰ এগৰাকী ছাত্ৰী মানে মোৰ জুনিয়ৰ হয় চিকি কাকতিৰ দেউতাক মিণ্টু কুমাৰ নাথ আৰু লগতে জ্যোতিপ্ৰসাদ নাথ তেওঁলোককো মই বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ কাৰণেহে মই আজি প্ৰগ্ৰামটো কৰিবলৈ পালোঁ
এতিয়া মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ কাৰণ সোমবাৰৰ পৰা আকৌ টেষ্ট আছে গম পাইছেনে মই এতিয়া পঢ়িব লাগিব পলিটিকেলৰ টেষ্ট জিঅ'গ্ৰাফী গ্ৰামাৰ ইংলিছ অ' মাই গড সেই টেষ্ট আছে গম পাইছেনে আৰু লগতে ইলেক্টিভ জিঅ'গ্ৰাফীও আছে চ' বাই বাই মই পঢ়োগৈ থেংকছ ফৰ ৱাচিং